हेलो एभ्रिवान गुड मर्निंग কি খবৰ ভালনে সকলোৰে আজি ক্লাস অলপ দেৰিকৈ আছে যাৰ কাৰণে মই অলপ দেৰিকৈ উঠিলো তো উঠি চাহ পানী খালো আৰু চাহ পানী খোৱাৰ পিছত এতিয়া যেটো অলপ ঘৰৰ কাম থাকেকে তো সেইখিনি কৰি কিনে ক্লাছৰ কাৰণে ওলাম আৰু আজি ক্লাছ আছে 1টা বজাত তো ইফালে মা দুপৰীয়াৰ কাৰণে যা যোগাৰ কৰি আছে পুঠি মাছ কাটি আছে আৰু পুঠি মাছ কাৰ ফেভাৰিট হয় জানাবচোন মই কিন্তু বহুত ভাল পাওঁ তাৰ মানে ভাজি খাব মই ভাল পাওঁ আৰু ইফালে ভাবি ৰান্ধাৰ কাৰণে ৰেডি হৈছে আৰু মই যাম কাৰণে সোনকালে ৰান্ধি আছে মানে ভাত খাই ওলাম দুপৰৰ ইফালে পুঠি মাছ ভাজিব আৰু মিঠালৰ চব্জি বনাব তো এই আৰু দুপৰীয়া খানা আজি তাৰ পিছত ক্লাছত আহিলো আৰু আমি যেহেতু তিনিজন ক্লাছ কৰো এজন আজি আহা নাই সেই কাৰণে আমি দুজনে ক্লাছ কৰি আছো আজি তো এই অলপ ভিডিঅ'ত আহিব লাষ্ট পাই কাৰণে তাক অলপ উঠাই দিলো আৰু এইফালে এইবোৰ শিকি আছো মানে মই পাৰ্লাৰৰ কোৰ্স লৈছো সেইটোৱে শিকি আছো মানে ঘৰত বহি আছিলো এনে না সেইকাৰণে ঘৰৰ মানুহখিনি অকল ময়ো ভাবিলো যে অলপমান শিকি লৈ বহি থাকো তো সেই আৰু ক্লাছ কৰি আছো হাই গাইস মই ক্লাছ শেষ কৰি ঘৰত যাই আছিলো ৰাস্তাত এটা হালিকা মৰি আছে তাকে মই ৰখি অলপ সময় চালো মানে কি হৈছে হালিকাটা মৰি আছে আৰু লগৰ দুটা বাৰে ওচৰত যায় মানে গাড়ী আহে বাইক আহে যেটো তেতিয়া গুচি যায় পিছত আৰু আহি লগৰটা যেটো মৰি আছে সেইকাৰণে অলপ সময় চাই আৰু উৰি যায় তো মই অলপ টাইম ৰখি তাকে চালো আৰু এখিনি বুজিলো যে মৰম সবৰে মাজত থাকে খালি মানুহ বুলিয়ে নহয় চৰাই পক্ষী সবৰে মাজতে মৰম থাকে হিতাই দেখা পালো তো ঠিক আছে আজিৰ ভিডিওটোত এইখিনি আছিল যদি আপোনালোকে মোৰ ভিডিওটো ইউটিউবত চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুকত চাই আছে তেনেহলে ফলো কৰি দিব আৰু লাইক আৰু শেয়াৰ কৰি দিব লগতে বাই বাই নতুনখিনি প্লিজ সাপোৰ্ট কৰিব